Ya, kiba kamuৰিছে দেই ঐ বিৰাট নহয় জোক বে কি কৰিম বে হেল্ল' নমস্কাৰ এণ্ড খুলুমবাই লগফৰ মই যুগল ভৰদ্বাজ আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল যুগল অসম আৰু আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ মই আজি আছোঁ বৰ্তমান ভূটানৰ সীমান্তৱৰ্তী এখন ঠাই আজি আমি গৈ আছোঁ ফিচিং কৰিবৰ কাৰণে এইটো এটা নদী বান্ধ ইয়াতে পানীৰ তেওঁলোকে কাৰেণ্ট উৎপন্ন কৰে খুব ধুনীয়া পৰিৱেশ আজি বতৰটো ভাল ফ্ৰী আছিলোঁ মাছ খাবলৈ ইচ্ছা গৈ আছিলে তো মাছ মাৰিবৰ কাৰণে আমি আহি আছোঁ আজি চেষ্টা কৰিম নিজে মাছ মাৰিবলৈ মাছটো মাৰিব মই নাজানো যদিও তথাপিও কেইজনমান মানুহ লগ পাইছোঁ তেওঁলোকে বোলে বৰশী পাতিছে 100টা বৰশী তো 100টা বৰশীৰ ভিতৰত আমি কেইটা বৰশীৰ মাছ পাওঁ যিকেইটা মাছ পাওঁ লৈ যাবলৈ চেষ্টা কৰিম মোষ্ট প্ৰবেবলি ভালেই হ'ব মাছবিলাক ইয়াৰে পৰা তলত নামি যাব লাগিব মোৰ লগত আছে কেইজনমান বন্ধু তেওঁলোকে মাছ মাৰিব আহিছে বৰশী লগাইছে বোলে দাদা কেইটামান বৰশী লগাইছে 90টা মানে মোটামুটি 100টা কিমান দেৰি হ'ল মোটামুটি 1.5 ঘণ্টা হৈছে না এতিয়া আমি বৰশীবিলাক চাম অলপমান চেষ্টা কৰোঁ কি পাওঁ খুব ধুনীয়া পৰিৱেশ চাওক পানী ইফালে তাৰপৰা চেণ্ডেল পিন্ধি যোৱা নাযাব গতিকে চেণ্ডেলটো থৈ দিম ইয়াতে বলক মই পিছে পিছে যাম আপোনালোকৰ চাই লওঁ টাটা আছিলোঁ গোটেই গেলা হৈ গ'ল পেণ্ট চেণ্ট জিকি গ'ল মোৰ গোটেই চেচ তথাপিও মাছৰ লোভ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে আগুৱাই গৈ আছোঁ গোটেই বোকা আৰু এজন আহিছে আমাৰ পিছফালে মাছ বিচাৰি মাছ কি পাওঁ খাওঁ আৰু আজি যোৱা নাযাব আৰু পৰি নগ'লে হ'ল আৰু এই কষ্ট আমি একদিন কৰিছোঁ এওঁলোকে দাদাসকলে সদায় কষ্ট কৰে তাৰপিছত আমি দুটামান মাছ পাওঁ ফ্ৰেছ মাছ অলপ দাম দি কিনিলেও আমাৰ লছ নাই যিহেতু তেওঁলোকে কষ্ট কৰিছে কষ্টৰ ফলটো যাতে পাব লাগিব ক'ত ক'ত গৈ আছোঁ বাপৰে বাপ এনাকণ্ডা ওলাব নেকি দেই হয় এনেকুৱা বৰশী মই ভাবিছিলোঁ দীঘল দীঘল বৰশী নেকি মোৰ মোবাইলটো মই পৰিলোঁ মানে মোবাইলটো চাবিটো দি দিলোঁ অঁ নহয় আৰু এটা চাবি আছে এই ৰাম নহ'লে আজি ইয়াতে থাকিব নাই নেকি দেই মাইৰি চাবিটো নাই দেখোন A few moments later. জীৱনত মাছ ধৰাৰ ইমান মানে হেঁপাহ ইমান এক্সাইটমেণ্ট তাতে আহোঁতে গাড়ীৰ চাবিয়ে ক'ত পেলাই থৈ আহিলোঁ ৰাস্তাত আকৌ পানীৰ মাজত এতিয়া বিচাৰি পালে চাবিটো এতিয়া লাষ্টত আমি কিবাকৈ আকৌ মাছ মাৰিব পাৰিম সঁচাকৈ মানে কিছু সময়ৰ কাৰণে মোৰ মন এনেকুৱা ভয় লাগিছে মই মাছ মৰা আশা বাদ দি চাবি বিচাৰ লাগিলোঁ জোকেও ধৰিলে এবাৰ উফ অলপ শান্তি পালোঁ দেই বহুত কষ্টৰ মূৰত কিবাকৈ চাবি পালোঁ এইবাৰ মাছ পাবলৈ চেষ্টা কৰিম মই আহিলে ৰাস্তাটো বেছি বোকা হৈ যায় নেকি বাৰু আকৌ গৈ আছোঁ এই হৈছে বোকা এইটো মোৰ জীৱনত মনত থাকিব সদায় এই যে 1 কিলো মাছ কিনিবৰ কাৰণে 1 লাখ টকাৰ গাড়ী এনেকুৱা কষ্ট আমি
মোৰ জীৱনত ফাৰ্ষ্ট টাইম আজি কৰিছোঁ কিন্তু এওঁলোক যিসকল খাটি খোৱা লোক তেওঁলোকে সদায় এইখিনি কষ্ট কৰে আৰু এই কষ্টৰ ফলত আমি গৈ পেলাই 10 টকা 20 টকাৰ কাৰণে বাৰ্গেনিং কৰোঁ তেওঁলোকক গালি দিওঁ বেয়া ব্যৱহাৰ কৰোঁ এইখিনি একচুৱেলি ঠিক নহয় গতিকে যিখিনি আমাৰ থলুৱা মানুহ আছে কষ্ট কৰি খাটি খোৱা মানুহ তেওঁলোকক আমি ছাপোৰ্ট কৰিব লাগে একটা ডাঙৰ পাইছে নাযাওঁ ধৰিলে ধৰিলে নহ'ব লাগিব যি হওক আজিৰ ভিডিঅ'টো কিবা এটা ইণ্টাৰেষ্টিং হ'ব ইমান দিনৰ পিছত অলপমান ৰিস্ক লৈ পেলাই পানীৰ মাজত ইফালে জোকে কামুৰি আছে ইফালে পৰুৱাই কামুৰি আছে তথাপি আমি কিবা এটা বিচাৰি আহিছোঁ কি বিচাৰি পাওঁ যে চাওঁ 1 ঘণ্টাটো হ'লেই এবাৰ চাবিও হেৰাই দিলোঁ কিন্তু পৰিৱেশটো চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ দূৰৰ পৰা দেখিবলৈ খুব ভাল কিন্তু এবাৰ আপুনি প্ৰেক্টিকেলি ঠাইটোত নামি পেলাই চাওক এই হৈছে অৱস্থা পেণ্ট গোটেই তিতিলে তাৰ মাজতে আছে জোক আৰু এটা দুটা মাছ আৰু এই মাছ বিচাৰি আহিছিলোঁ আমি একচুৱেলি আজি আৰু আহি অৱস্থাটো অলপ বেয়াই হৈছে আৰু আছে জোক ধৰি আছে এইটো হ'ল জোকে ধৰিছে জোকলক বল ইমান কষ্টৰ মূৰত জোকে কামুৰিলে 6-7টা মানে ডাঙৰ ডাঙৰ জোক তাৰপিছত আমি আকৌ ঘূৰি আহিছোঁ এতিয়া ৰ'ব চাওঁ কি মাছ পালোঁ এই যে মাছ পালোঁ মাগুৰ মাছ এটা পালোঁ ডাঙৰ আৰু বাকী এটা ইল সেই জোকে ধৰিছে দেই ভৰিত তেল ওলাই আছে চালা কেনেকুৱা লাগিল আপোনাৰ মোক বহুত ভাল লাগিছে মাছ মাৰি আপোনাৰ জোকটো ওলাই পেলাই মই ভাল পালোঁ